2025 বিৰাট কোহলিৰ সপোন পূৰণ হ'ব। ভাগ্য সলনি হ'ব RCB দলৰ। 18 বছৰৰ পাছত IPLৰ বিজয়ৰ মুকুট পিন্ধিব RCBয়ে। টাটা IPL 2025ৰ চেম্পিয়ন হ'ব RCB। মুম্বাই ইণ্ডিয়ানতকৈ ফেভাৰিট RCB দল। চলিত IPL সিজনত ভাগ্য সলনি হ'ব বিৰাট কোহলিৰ। ৰান মেচিন খ্যাত বিৰাট কোহলিৰ এবাৰ ভাগ্য সলনি হ'ব। কিং কোহলি অথবা বিৰাট কোহলিৰ বাবে 2025 বৰ্ষটো এটা উল্লেখযোগ্য দিন হ'ব। 17টা সিজনে চেম্পিয়নৰ খিতাপৰ পৰা বঞ্চিত RCBৰ দল, কিন্তু এবাৰ ভাগ্য সলনি হ'ব। এবাৰ IPLৰ চেম্পিয়ন হ'ব RCB দল। এই কথাই যেন সকলোৱে আশা কৰিছে। প্ৰতিটো RCB অনুৰাগী অথবা ক্ৰিকেট প্ৰেমীয়ে এইটোৱে আশা কৰিছে যে RCBৰ এবাৰ ভাগ্য সলনি হ'ব। ভাগ্য সলনি হোৱাৰ অন্যতম কাৰণ হৈছে 18 সংখ্যাটো। IPLৰ 18 নম্বৰ সিজন চলি আছে। বিৰাট কোহলিৰ জাৰ্চি নং 18। 18 নম্বৰৰ প্ৰতি বিশেষ বিশ্বাস আছে বিৰাট কোহলিৰ। টাটা IPL 2025ৰ 18 নং সংস্কৰণত RCB দলে চেম্পিয়নৰ খিতাপ দখল কৰিব বুলি সকলোৱে আশা কৰিছে। উল্লেখ্য যে বৰ্তমানলৈকে 11খন মেচ খেলি 16 পইণ্টেৰে RCB দল পইণ্টৰ তালিকাত আছে শীৰ্ষত। ইফালে আগন্তুক 3খনকৈ মেচত RCBয়ে 2খন বা 1খনত জিকিলেও প্লে অফলৈ যোৱাটো এক প্ৰকাৰ নিশ্চিত। তেনেস্থলত এবাৰ চেম্পিয়ন হোৱাৰ পৰা যেন কোনো বাধা দিব নোৱাৰে RCBক। তেনে আশংকা কৰিছে ক্ৰিকেট বিশ্লেষকসকলে। আনফালে মুম্বাই ইণ্ডিয়ানছো ফাইনেল খেলাৰ সম্ভাৱনা আছে। তেনেস্থলত ফাইনেল মেচ যদি RCB বনাম মুম্বাই ইণ্ডিয়ানছৰ মাজত হয়, তেতিয়াহ'লে RCBয়ে জয়লাভ কৰিব বুলি ক্ৰিকেট বিশ্লেষকসকলে মন্তব্য কৰিছে। এইবাৰ RCBৰ বলিং আৰু বেটিং শক্তিশালী, আনকি মিডিল অৰ্ডাৰতো ক্ৰুণাল পাণ্ডিয়াৰ দৰে শক্তিশালী বেটাৰ আছে। ঠিক একেদৰে টিম ডেভিডো আছে মিডিল অৰ্ডাৰত। সেইবাবে ক্ৰিকেট বিশ্লেষকসকলে এবাৰ চেম্পিয়নৰ খিতাপ RCBয়ে দখল কৰাৰ পূৰ্ণ সম্ভাৱনা আছে বুলিও উল্লেখ কৰিছে। পিছে সময়লৈ অপেক্ষা কৰিব লাগিব। নিউজ ডেস্ক ৰিপোৰ্ট, ৰিপৰ্টাৰ এনি। Hone your skills by joining Scholars Institute of Technology and Management and Scholars Institute of Science and Commerce. In a lush green campus close to nature, we provide high-quality education with the aid of modern tools and techniques, up-to-date study materials, expert faculty, and fitness facilities. With a vision to transform every student into a good citizen of our nation, we ensure your bright career here. Come to SITM, Garokhuli Gorsuk, Guwahati 35.